দিন আজি আমাৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছে ইয়াত দাৰাংগাজুলি সমষ্টিৰ পৰা হাজাৰ হাজাৰ মানুহ আহি পেলাই ইয়াত আমি নমিনেশ্যন দাখিল কৰিলে আজিৰ আমাৰ কাৰণে খুব ভাল দিন আপোনালোকে দেখিছে তাতে প্ৰাক্তন বিধায়ক আছে বিধায়কে খেলিব আপুনি এগৰাকী আছে কেনেদৰে হ'ব বুলি ভাবিছে নাই আপোনালোকে আজি দেখিছে আজি ক'ব পাৰোঁ আমি 22 তাৰিখে যেটো নিৰ্বাচন হ'ব আৰু 26 তাৰিখে যেটো ৰিজাল্ট হ'ব তাত আপোনালোকে দেখিবই ইয়াত বিজেপিৰ পাৰ্টিয়ে জিকিব বুলি আপোনালোকৰ যেটো আজিৰ ৰাইজৰ সহাৰি এই ৰাইজৰ পৰা আজি আমি ক'ব পাৰোঁ আপনি দৰঙাজুলি সমষ্টি বিজেপি বিভিন্ন সমষ্টি বা কেইবাজন আচলতে প্ৰাৰ্থীৰ দাবীদাৰ আছিল কিন্তু দৰঙাজুলি দেখা গ'ল যে আপুনি অবিসম্বাদী নেতা গতিকে আপোনাৰ দলৰ মাজত আপোনাৰ জনপ্ৰিয়তাটো কেনেকুৱা আপোনালোকে দেখিছে মই দাৰাংগাজুলিত 3বাৰ মই ইলেকশ্যন জিকি অহা মানুহ ৰাইজৰ সমৰ্থন আজিও দেখিছে সেইদিনা 3 তাৰিখ আগষ্টত আপোনালোকে দেখিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে মোৰ সমষ্টিত তো আপোনালোকে দেখিছে 3 তাৰিখে আৰু নিশ্চয় আমাৰ দলীয় নেতাসকল আহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আৰু নিশ্চয় আহিব তো আপোনালোকে সেইদিনাও দেখিব